হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? আজি মাঘ বিহু নহয়, সেইফালে আমাৰ মেজি জ্বলাব। সেইফালে চাব পাৰে মই গৈ আছোঁ মেজিৰ ওচৰলৈ, আৰু সকলোকে মোৰ ফালে মাঘ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগতেতো মই মেজি শেষ হোৱাৰ পিছতহে পাওঁগৈ গাইজ, জানেনে? আজি কিন্তু প্ৰথমতেই পালোঁগৈ আৰু দেই, চাই হ'লেহে পাওঁগৈ। এইফালে চাব পাৰে মেজি জ্বলাই আছে পূৰা ধুনীয়াকৈ, মই ভিডিঅ' কৰি আছোঁ। আপোনালোকৰ এইফালে কিমান সময় মেজি জ্বলাইছে কমেণ্ট কৰি জনাব। আমাৰ 7টালৈ 2 মিনিট থকাকৈ জ্বলাইছে আৰু এইফালে মেজি ওচৰততো নাৰিকল দিয়ে ন, এইফালে আমি নাৰিকল খাব লৈছোঁ। মোৰতো নাৰিকল ফেভৰেট। আকৌ এইফালে ভালদৰে জ্বলি দিলে, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এইফালে চাব পাৰি ইমান ধুনীয়াকৈ জ্বলিছে মানে। এইফালে স্কেনাৰত বহুতবোৰ মানুহ ৰখিয়ে আছে। এইফালে আমাৰ মনুহ বা, আকৌ সেইফালে অভিনাশ মামা, আকৌ এইফালে তলদলি ভূঞা বহুত আছে আৰু জুম কৰিও দেখুৱাই দিছোঁ জুইকুৰা ভালদৰে। আৰু আপোনালোকৰ আজি মাঘ বিহু বুলি পিঠা বনোৱা খালে নেকি? আৰু এইফালে চাওকচোন জ্বলি জ্বলি নিজে নিজে কেনেকৈ পৰি গৈছে, পৰি গ'ল। আৰু এইফালে গোটেই ছাই সোপা গালৈকে উৰি আহিছে, সেয়া চাব পাৰিছে। এইফালে ধুনীয়াকৈ কলগছ গছজোপা এটা দিব। আৰু এইফালে আমি ঘৰলৈ আহি দেখিলোঁ যে মায়ে মুড়ি দি আছে, চিৰা দি আছে মাঘ বিহু বুলি ককাহঁতক খুৱাবলৈ। এইফালে চাব পাৰে মই পিঠা এটা খাব লৈছোঁ, ছাগলীটোৱে অশান্তি কৰি দিছে চাওকচোন। মুখলৈ ল'ব লওঁহে আকৌ অশান্তি কৰি চাব দেই, উঠি দিব গালে। এয়া চাওকচোন, মোৰ দেখিলেই হয় আৰু একদম মুখৰ পৰা পিঠাটো আনকি আনিছেগৈ দিছেনে বাৰু? কেনেকুৱা বিধৰ ছাগলী, আপোনালোকৰ ছাগলীজনী এনেকুৱা নেকি? এইফালে মায়ে চিৰা দি একদম ধুনীয়াকৈ চিৰা দিছে, সেয়া মুড়ি দিছে, দৈ গাখীৰ দিছে। আৰু এইফালে সকলোকে মাঘ বিহু শুভেচ্ছা জনাই আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আহিছোঁ। বাই।